হেল্ল' গাইজ, ভাল খবৰ। বহুকেইটা পদ মুকলি হৈছে দুখন ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। সকলোবোৰ কম কি পোষ্ট মুকলি হৈছে, তাৰ লগতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। আৰু যদিহে আপোনালোকে এই এডভাৰটাইজমেণ্টৰ PDFবোৰ ভালদৰে চাব বিচাৰে, তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে, তাত ক্লিক কৰি জইন হৈ ল'ব। তাতে আপোনালোকে সকলোবোৰ জবৰ এডভাৰটাইজমেণ্টৰ PDF পাই যাব। আপোনালোকে ডাউনলোড কৰি ভালদৰে চাব পাৰিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে ফাৰ্ষ্ট পষ্টকেইটা আহিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কামৰূপৰ ফালৰ পৰা। দেখা পাইছে এডভাৰটাইজমেণ্ট। নেম অফ দ্য পষ্টত মেনশ্যন কৰিছে, পষ্টৰ নাম হৈছে গাঁও প্ৰধান। ইয়াৰ কাৰণে টোটেল পষ্ট মুকলি হৈছে 55টা, অৰ্থাৎ 55টা। দেখা পাইছে সকলোবোৰ মেনশ্যন কৰিছে পষ্ট ডিটেইলছত, ক'ত কিমানটা পদ খালী হৈছে। নৰ্থ গুৱাহাটী ৰেভিনিউ চাৰ্কেলত 6টা খালী হৈছে, কমলপুৰ ৰেভিনিউ চাৰ্কেলত 7টা খালী হৈছে, ৰঙিয়া ৰেভিনিউ চাৰ্কেলত 7টা আছে, কায়ান ৰেভিনিউ চাৰ্কেলত 4টা, হাজো ৰেভিনিউ চাৰ্কেলত 4টা, তেনেকৈ সকলোবোৰ মেনশ্যন কৰিছে। আপোনালোকে চাই ল'ব ভালদৰে। আৰু ইয়াত সকলোবোৰ পাৰ্টকৈ মেনশ্যন কৰিছে যে কোনটো ৰেভিনিউ চাৰ্কেলত বা কোনখন ভিলেজত পদবোৰ মুকলি হৈছে। আপোনালোকে ভালদৰে চাই ল'ব পাৰিব PDF ডাউনলোড কৰি। দেখা পাইছে ফাৰ্ষ্ট আপোনালোকৰ ৰেভিনিউ চাৰ্কেলৰ নাম দিয়া আছে, তাৰপাছত ভিলেজৰ নাম দিয়া আছে, কোনখন ভিলেজত পদবোৰ খালী হৈছে, তাৰ লগতে আপোনালোকৰ মৌজাৰ নামবোৰ উল্লেখ কৰিছে। আৰু ছাইডত আপোনালোকৰ টোটেল খালী হোৱা ভেকেঞ্চিবোৰ উল্লেখ কৰিছে। আপোনালোকে ভালদৰে চাই ল'ব। এতিয়া চাওঁ আহক আপোনালোকৰ মান্থলি ৰেমুনাৰেশ্যন কিমান হ'ব, অৰ্থাৎ আপোনালোকৰ মান্থলি চেলাৰী কিমান দিব। দেখা পাইছে 14,000 ৰুপিজ, অৰ্থাৎ আপোনালোকৰ প্ৰতি মাহে 14,000 টকাকৈ প্ৰদান কৰিব। এতিয়া চাওঁ আহক ইলিজিবিলিটি ক্ৰাইটেৰিয়া। দেখা পাইছে কোৱালিফাইং এজ, আপোনালোকৰ বয়স 30 বছৰতকৈ কমৰ হ'ব নোৱাৰিব, অৰ্থাৎ আপোনালোকৰ বয়স 30 বছৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু দেখা পাইছে আপোনালোকৰ যোনটো এজ হয় সেইটো আপোনালোকৰ নহ'লে বাৰ্থ চাৰ্টিফিকেট আৰু নহ'লে আপোনালোকৰ HSLC এডমিট কাৰ্ডৰ পৰা নিৰ্ধাৰণ কৰা হ'ব। বাকী ডকুমেণ্টছ আপোনালোকৰ একচেপ্ট কৰা নহ'ব এজৰ ক্ষেত্ৰত। দেখা পাইছে এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন কি দিয়া আছে। কেণ্ডিডেট শুড বি মিনিমাম 10 পাছ, অৰ্থাৎ আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব, তেতিয়াহে এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আদাৰ ক্ৰাইটেৰিয়াত মেনশ্যন কৰিছে যে কেণ্ডিডেট শুড বি এ চিটিজেন অফ ইণ্ডিয়া এণ্ড এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ দ্য এৰিয়া ইন ৰেচপেক্ট অফ হুইচ হি ছিক্স এপইণ্টমেণ্ট। দেখা পাইছে ইয়াত মেনশ্যন কৰিছে আপোনালোকে যি এৰিয়াৰ কাৰণে এই পষ্টটো এপ্লাই কৰে বা সেই গাঁৱৰ আপোনালোক স্থায়ী বাসিন্দা হ'ব লাগিব। আপোনালোকে যি ঠাইৰ কাৰণে এপ্লাই কৰে সেই ঠাই আপোনালোক বাসিন্দা হ'ব লাগিব, অৰ্থাৎ আপোনালোকৰ জন্মস্থান সেই ঠাই হ'ব লাগিব, তেতিয়াহে আপোনালোকে সেই নিৰ্দিষ্ট ঠাইৰ কাৰণে এপ্লাই কৰিব পাৰিব। দেখা পাইছে ছেকেণ্ডটো মেনশ্যন কৰিছে কেণ্ডিডেট শুড বি ফিজিকেলি ফিট এণ্ড চাউণ্ড মাইণ্ড, আপোনালোক ফিজিকেলি ফিট হ'ব লাগিব। তাৰ লগতে মেনশ্যন কৰিছে কেণ্ডিডেট শুড নট হেভ ডিক্লেয়াৰ্ড এজ এ ইনচলভেণ্ট, আৰু আপোনালোক ইনচলভেণ্ট হ'ব নোৱাৰিব। কেণ্ডিডেট শুড নট বি এ গভৰ্ণমেণ্ট এমপ্লয়ী, আপোনালোক কোনো চৰকাৰী চাকৰিয়াল হ'ব নোৱাৰিব, আৰু আপোনালোক কোনো পলিটিকেল পাৰ্টিৰ মেম্বাৰ হ'ব নোৱাৰিব। ইয়াত সকলোবোৰ মেনশ্যন কৰিছে ইলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোক কি হ'ব নোৱাৰিব বা কি হ'ব লাগিব। আপোনালোকে সকলোবোৰ চাই ল'ব পাৰিব, PDFতে সকলোবোৰ উল্লেখ আছে, মই কৈ দিছোঁ বাৰু। কেণ্ডিডেট শুড হেভ এ লেণ্ড অৰ ইমুভেবল প্ৰপাৰ্টি ইন হিজ হাৰ নেম ইন দ্য এৰিয়া, আপোনালোকৰ নিজৰ নামত মাটি থাকিব লাগিব, নহ'লে কিবা ইমুভেবল প্ৰপাৰ্টি থাকিব লাগিব নিজৰ নামত, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। প্ৰিফাৰেঞ্চ চেল বি গিভেন টু দ্য ফেমিলি মেম্বাৰ্ছ অফ গাঁও প্ৰধান এণ্ড ভিউজ অফ দ্য মৌজাৰ আৰু চেল বি টেকেন ইন টু কনচিডাৰেশ্যন। গতিকে যিসকলৰ ফেমিলিত আগতে কোনো গাঁও প্ৰধান আছিলে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। দেখা পাইছে মেনশ্যন কৰিছে। গতিকে আপোনালোকে বাকীবোৰ ভালদৰে চাই ল'ব, সকলোবোৰ মেনশ্যন কৰিছে। আৰু কেনেকৈ এপ্লাই কৰিব এতিয়া চাওঁ আহক। কেণ্ডিডেট মাষ্ট ছাবমিট দেয়াৰ এপ্লিকেশ্যন ইন প্ৰেছক্ৰাইব ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন, যোনখন আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম পায় তাত আপোনালোকে সকলোবোৰ ডিটেইলছ ফিল আপ কৰি আপোনালোকৰ পাৰ্চনেল ডিটেইলছ, এডুকেশ্যনেল ডিটেইলছ সকলোবোৰ ফিল আপ কৰিব লাগিব। দেখা পাইছে কেণ্ডিডেট হেভ টু ছাবমিট দেয়াৰ ডিউলি ফিল এপ্লিকেশ্যন এলং উইথ আদাৰ ডকুমেণ্টছ ইন দ্য এপ্লিকেশ্যন ৰিচিভিং বক্স। আপোনালোকে সকলোবোৰ ডকুমেণ্টছ নি পেলাই, অৰ্থাৎ আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম লগতে যি ডকুমেণ্টছ বিচাৰিছে সকলোবোৰ নি পেলাই আপোনালোকে যোনটো অফিচ ইয়াত মেনশ্যন কৰিছে দেখা পাইছে যে লেণ্ড ৰেভিনিউ ব্ৰাঞ্চ অফ দ্য ইণ্টিগ্ৰেটেড ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ, DC অফিচৰ যোনটো আপোনালোকৰ লেণ্ড ৰেভিনিউ ব্ৰাঞ্চ আছে তাত গৈ আপোনালোকে এই ফৰ্মখন ছাবমিট কৰিব লাগিব। দেখা পাইছে কামৰূপৰ কাৰণে আপোনালোকৰ সকলোবোৰ মেনশ্যন কৰিছে যে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ কামৰূপ আমিনগাঁও ফাৰ্ষ্ট ফ্ল'ৰ ফ্ৰম দ্য ডেট অফ পাব্লিকেশ্যন অফ দিছ এডভাৰটাইজমেণ্ট টিল 20 আগষ্ট। গতিকে আপোনালোকৰ লাষ্ট ডেটটো হৈছে 20 আগষ্ট। 20 আগষ্টৰ আগত আপোনালোকে এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। দেখা পাইছে আৰু কি ডকুমেণ্টছ লাগিব ইয়াত মেনশ্যন কৰিছে যে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট, এডমিট কাৰ্ড সকলোবোৰ লাগিব HSLCৰ। তাৰ লগতে এজ প্ৰুফৰ কাৰণে আপোনালোকৰ যদিহে বাৰ্থ চাৰ্টিফিকেট আছে দিব পাৰে, নহ'লে আপোনালোকৰ ক্লাছ 10ৰ এডমিট কাৰ্ড দিব পাৰে য'ত আপোনালোকৰ ডেট অফ বাৰ্থটো মেনশ্যন আছে। লগতে মেনশ্যন কৰিছে 3 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ অফ আপোনালোকৰ চাইজটো মেনশ্যন কৰিছে ইন হোৱাইট বেকগ্ৰাউণ্ড। গতিকে 3 কপি আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব ইন হোৱাইট বেকগ্ৰাউণ্ডত। তাৰ লগতে আপোনালোকৰ পান কাৰ্ডৰ জেৰক্স কপি লাগিব, ভোটাৰ ID কাৰ্ডৰ জেৰক্স কপি লাগিব। তাৰ লগতে আপোনালোকৰ স্মল ফেমিলি নৰ্মছৰ যোনখন থাকে সেইখন আপোনালোকে ফিল আপ কৰি তাত ছাবমিট কৰিব লাগিব। আৰু এনেকৈ আপোনালোকে এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে যদি আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলে, আৰু যদি আপোনালোকে নিৰ্দিষ্ট এৰিয়াত বসবাস কৰে য'ত আপোনালোকৰ পষ্টবোৰ খালী হৈছে, তেনেহ'লে আপোনালোকে এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। এতিয়া চাওঁ আহক নেক্সট পষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব। আপোনালোকৰ নেক্সট পষ্টকেইটা আহিছে মাজুলী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। দেখা পাইছে জিলা আয়ুক্তৰ কাৰ্যালয় মাজুলী।
আৰু ইয়াতো আপোনালোকৰ পোষ্টকেইটাৰ নাম হৈছে গাঁও প্ৰধানৰ হয়। টোটেল আপোনালোকৰ 10টা পদ আছে আৰু ইয়াৰ কাৰণে লাষ্ট ডেট আছে আপোনালোকৰ 30/7 অৰ্থাৎ 30 জুলাই তাৰিখলৈকে আপোনালোকৰ লাষ্ট ডেট আছে। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে। দেখা পাইছে ইয়াত সকলোবোৰ মেনশ্যন কৰিছে ক'ত কিমানটা পদ খালী আছে, ৰাজহ চক্ৰ, তাৰ লগতে মৌজা, লাট নম্বৰ, গাঁও, কি গাঁৱত আপোনালোকৰ পদবোৰ খালী আছে। তাৰ লগতে মান্থলি মই কৈছোঁ চেলাৰী ছেম হয়, 14,000 টকাকৈ প্ৰতি মাহত পাব। ইয়াত চাই ল'ব পাৰে আৰু এই এডভাৰটাইজমেণ্টৰ PDF আপোনালোকে টেলিগ্ৰাম চেনেলত পাই যাব। তাৰ পৰা আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ সকলোবোৰ একেই হয়, যোনটো মই ক'লোঁ অলপ আগতে। আপোনালোকৰ এজ লিমিট 30 হ'ব লাগিব, তাৰ লগতে স্থায়ী বাসিন্দা হ'ব লাগিব য'ৰ পৰা আপোনালোকে এপ্লাই কৰে, আৰু সকলোবোৰ মেনশ্যন কৰা আছে। আবেদনকাৰী চৰকাৰী চাকৰিয়াল হ'ব নালাগিব। গতিকে সকলোবোৰ ছেম হয় আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া। আৰু আপোনালোকে লগত কি ডকুমেণ্টছ দিব লাগিব সকলোবোৰ ছেম হয়। স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিব লাগিব আৰু তাৰ লগতে আপোনালোকৰ বয়স আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ, সকলোবোৰ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইলছ দিব লাগিব। তাৰপিছত সকলোবোৰ দেখা পাইছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ভোটাৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড, গতিকে সকলোবোৰ আপোনালোকে ইয়াত মেনশ্যন কৰা সকলোবোৰ ডকুমেণ্টছ লগত আপোনালোকে দিব লাগিব আৰু এপ্লিকেশ্যনখন আপোনালোকে দিব লাগিব, যোনটো এড্ৰেছ দিয়া আছে ওপৰত দেখা পাইছে। মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়, ৰাজহ শাখাত আপোনালোকে সেই এপ্লিকেশ্যনখন দিবগৈ লাগিব। আৰু আপোনালোকে এপ্লিকেশ্যনখন দিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্মত, যোনখন মই কৈছোঁৱেই। আপোনালোকে নিজে প্ৰিণ্ট আউট কৰি ল'ব পাৰে, আপোনালোকে কিনিবলৈ পায়। আপোনালোকে কিনি পেলাই সকলোবোৰ ডিটেইলছ ফিল আপ কৰি লগতে সকলোবোৰ ডকুমেণ্টছ লগত গাঁঠি দি 30 তাৰিখৰ আগত যোনটো অফিচ মেনশ্যন কৰিছে সেই অফিচত গৈ আপোনালোকে দিব পাৰে। চাই ল'ব পাৰে আপোনালোকৰ এৰিয়াত বা পদ খালী আছে নেকি, সকলোবোৰ গাঁও নাম মেনশ্যন কৰিছে যিহেতু। গতিকে এই দুটাই আছিল আজিৰ জব নিউজ। যদি আপোনালোকৰ কোৱালিফিকেশ্যন লগত মিলে আৰু আপোনালোকৰ স্থায়ী বাসিন্দা হয় সেই নিৰ্দিষ্ট এৰিয়াৰ, তেনেহ'লে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।